নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু আজি এটি বিশেষ ব্লগ লৈ আহিছোঁ আৰু মই বৰ্তমান উপস্থিত আছোঁ এখনি শীতকালীন মেলা। আৰু এই শীতকালীন মেলাখন ইয়াতে অনুষ্ঠিত কৰিছে আমাৰ ৰাণী উন্নয়ন খণ্ডই অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ সহযোগিতাত ইয়াতে এই মেলাখন অনুষ্ঠিত কৰিছে। গতিকে এই মেলাখনত আজি আহিছোঁ। ইয়াতে বহুত বস্তু দেখাবলৈ চেষ্টা কৰিম। বহুত কিবা কিবি আছে আৰু কি হৈ আছে, কেনেকুৱাকৈ এইবিলাক চলি থাকিব, মই গোটেইখিনি বস্তু দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। গতিকে চাই থাকিব।
ব্যৱস্থা কৰিছে আৰু তেওঁলোকে নিজে বনাইছে একদম পুৰা মানে কি হাতেৰে এইবিলাক আপোনালোকে বনাইছে ন বাইদেউ এইটো মাটিৰ হয় আত্মসহায়ক গোটৰ গ্ৰুপে মেম্বাৰে বনাইছে আৰু মই একচুৱেলি গোটেইখিনি বস্তু দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম কি কেনেকৈ বনাইছে এইটো আপোনালোকে কৈ থাকিব এক ছেকেণ্ড মই কেমেৰাটো ঘূৰাই লওঁ ঠিক আছে তো এতিয়া বাইদেৱে আমাক দেখাব কি বনাইছে প্ৰথম কথা মই ক'ব বিচাৰিছোঁ ইয়াতে যিখিনি পাত্ৰ তেওঁলোকে ব্যৱহাৰ কৰিছে একদম পুৰা মানে বিৰাট ভাল লাগিছে আৰু আজিকালি হেৰাই যাব ধৰিছে এইটো একদম পুৰা পেলনীয়া বস্তু আমাৰ এইটো ঢকুৱাৰ পৰা বনাইছে তাৰপিছত চামুচ বনাইছে তাৰপিছত এতিয়া আমাৰ এইটো মাটিৰ পাত্ৰ ইয়াতে এইটো কি হয় বৰা চাউল নেকি এইখিনি মানে বৰা চাউলৰ জলপান হয় সেইখিনি আমি ইয়াত মানে বৰা চাউলৰ জলপান বনাই এইটো জলপান পুৰা ভাল ব্যৱস্থা মানে ঠাণ্ডাৰ দিনত দৈ গাখীৰ নহ'লেও হৈ যায় এইটো তাৰপিছত এয়া এতিয়া টেষ্ট কৰিছা আমি জলপানখিনি মজা হৈছে আৰু টেষ্টটো এনেকুৱা লাগিছে মানে কি আগতে খাই পোৱা নাই এইটো বহুত ভাল লাগিছে এইটো মানে আমাৰ পুৰণি কুলীয়া এইটো মানে আমাৰ জলপান বুলি কয় এনে আমি জলপান খাওঁতে ধৰক দৈ চিৰা বা পকা চাউলৰ যিখিনি মানে জাষ্ট সিজাই কিনে এইটো বৰা চাউলৰ জলপান আচলতে খাই পাইছে বহুতে কিন্তু মই খোৱা নাছিলোঁ বৰা চাউলৰ জলপান নাম শুনি আছিলোঁ বহুত টেষ্টি হয় এইটো খাম আৰু বাকীখিনিতো গমে পায় এইটো চবেই জানে টেষ্ট দিয়াৰে মানে ইমান বহুত ভাল হয় আৰু টেষ্টবিলাক গতিকে বাইদেউসকলক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি মানে ভুল উত্তৰ কোনোবা ক'ব নেকি আকৌ ক'ব বিচাৰে পাৰিবা বি ই এ मेरे साथ छयो पहला जन्मा लड़िया के देखी আছোঁ আচলতে ওচৰত আছোঁ আমাৰ এই যিখন মেলা পাতিছিলে তাৰে আয়োজক ভাগ্য মেম তেখেতৰ পৰা জানিব বিচাৰিম আচলতে কি উদ্দেশ্য লৈ কিনে এই মেলাখন পতা হৈছে বা এইটো কিমান দিনৰ পৰা পাতি থকা হৈছে তাৰ বিষয়ে অলপ মেমৰ পৰা জানিব বিচাৰিছিল মেম আপুনি অলপ মোৰ নাম ভাগ্য বৰা মই ৰাণী ব্লকৰ ব্লক কৰ্ডিনেটৰ হয় এই মেলাখন পতাৰ উদ্দেশ্য হৈছে বিশেষকৈ আত্মসহায়ক গোটসমূহে যিখিনি বস্তু প্ৰস্তুত কৰে সেই
প্ৰস্তুত কৰা বস্তুখিনিক যাতে আমি এখন প্লেচ দিব পাৰোঁ তেওঁলোকৰ চেল কৰিবৰ কাৰণে, আৰু তেওঁলোকে যিখিনি বস্তু প্ৰস্তুত কৰি আছে সেইখিনি যাতে সকলোৱে গম পায়, সেইকাৰণে আমি মেলাখন আয়োজন কৰিছোঁ। আৰু এই মেলাখন দুদিনীয়াকৈ আয়োজন কৰিছোঁ। মেলাখনৰ আয়োজন কৰাৰ মূল উদ্দেশ্য সেইটো। আৰু ইয়াৰ লগতে আমি অসমী গ্ৰামীণ এক্সপ্ৰেছ যোজনাৰ অধীনত ইয়াতে 4গৰাকী মহিলাক বাছনি কৰি পেলাই 4খন গাড়ী দিছোঁ, যাতে তেওঁলোকে নিজৰ ব্যৱসায় কৰিব পাৰে গাড়ীকেইখন লৈ। আৰু অকল মেলা বুলিয়েই নহয়, ইয়াতে আমি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানো পাতিছোঁ, যিটো আমাৰ ব্লকৰে আত্মসহায়ক গোটৰ মহিলাসকলৰ ল'ৰা ছোৱালীখিনিয়ে তেওঁলোকে পাৰ্টিচিপেট ধুনীয়াকৈ কৰিছে। তো এইখিনিয়ে। আৰু ইয়াতে আমি DDU-CTY প্ৰগ্ৰেম এটাও ৰাখিছিলোঁ, যিটো পাঠ আহিছে, ধুনীয়াকৈ বৰ্ণনা কৰি দিছে কি হৈছে কি নাই হোৱা। তো ইমানখিনি আমাৰ আয়োজন কৰা। আৰু এই সম্পূৰ্ণ আয়োজনটো কৰিছে আমাৰ মণ্ডল পৰ্যায়ৰ সংগঠনবিলাকে। তেওঁলোকে নিজৰ প্ৰচেষ্টাত সকলোখিনি কৰিছে, আমি খালি হেণ্ডহোল্ড দিছোঁ, কিন্তু সকলো আয়োজন তেওঁলোকৰে হয় ইয়াতে। বিশেষ বহুত ভাল পদক্ষেপ আচলতে। এনেকুৱা আত্মসহায়ক গোটৰ যিখিনি বাইদেউসকল আছে তেওঁলোকে যিমানখিনি বস্তু ঘৰত উৎপাদন কৰি আছে, তেওঁলোকৰ এইটো মানে আৰ্থিকভাৱে স্বাৱলম্বী হোৱাৰ কাৰণে এনেকুৱা মেলা আচলতে বছৰত বুলি নহয়, 2-3 মাহৰ মূৰে মূৰে হৈ থাকিলে বহুত ভাল হ'ব বুলি আমি ভাবোঁ, যদি সম্ভৱ হয়। আৰু সেইটো চৰকাৰে অলপ পদক্ষেপ বেছি ভালদৰে ল'ব লাগিব এইটো। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অন্তৰ্গত প্ৰতিটো ব্লকতে এই মেলাখন অনুষ্ঠিত কৰা হৈছে। নেক্সট এতিয়া আমাৰ পকোত আছে, শুৱালকুছিত আছে, ৰঙিয়াত আছে। আই হোপ সকলোৱে আপোনালোকক ইনভিটেশ্যন দিব আৰু গৈ পেলাই তেওঁলোকক উৎসাহিত কৰিব। ঠিক আছে মেম, ধন্যবাদ আমাক ইয়াতে আমন্ত্ৰণ জনোৱাৰ বাবে। আৰু সঁচাকৈ ইয়াতে আহি বহুত ভাল লাগিছে। আমাৰ তেওঁলোকৰ খোৱাৰ পৰা আদি কৰি যিখিনি কৰিছে এতিয়ালৈকে, যিখিনি দেখা পাইছোঁ বহুত ভাল লাগিছে। আৰু ইয়াতে মই ব্লগটো সামৰিব বিচাৰিম। আমাৰ যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিলোঁ, গতিকে আশা কৰোঁ আপোনালোকে ভাল পাইছে। নেক্সট আকৌ অন্য এটি ব্লগ লৈ পেলাই আপোনালোকৰ ওচৰলৈ আহিম। ধন্যবাদ।